হেল্ল' ষ্টুডেণ্ট, আজি এইটো ভিডিঅ'ত তোমালোকক কিছুমান ইম্পৰ্টেণ্ট বিষয়ে আলোচনা কৰিম আৰু ইয়াতে তোমালোকক কিছুমান ইম্পৰ্টেণ্ট MCQ দিম চেপ্টাৰ 6-ৰ জীৱন প্ৰক্ৰিয়া। আৰু তোমালোকৰ যদি কনচেপ্ট ক্লিয়াৰ নাথাকে তেনেহ'লে তোমালোকে যিবিলাক কনচেপ্ট ক্লিয়াৰেশ্যনৰ ভিডিঅ' আছে চেনেলত সেইখিনি চাই ল'বা, তাৰপিছত MCQ দেখিবা। ইয়াতে প্ৰথম কুৱেশ্যনটো আছে, ছবিখনত মানুহৰ ৰেচন প্ৰক্ৰিয়াটো দেখুওৱা হৈছে। লেবেলযুক্ত X অংশটোৰ গুৰুত্ব কি? অপশ্যন এ, ই প্ৰস্ৰাৱ উৎপন্ন কৰে। অপশ্যন বি, ই তেজৰ পৰা আৱৰ্জনা ফিল্টাৰ কৰে। অপশ্যন চি, ই প্ৰস্ৰাৱ নোহোৱালৈকে জমা কৰি ৰাখে। অপশ্যন ডি, ই বৃক্ষৰ পৰা বাহিৰলৈ প্ৰস্ৰাৱ কঢ়িয়াই লৈ যায়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ই প্ৰস্ৰাৱ নোহোৱালৈকে জমা কৰি ৰাখে। কুৱেশ্যন নম্বৰ 2, শ্বেতসাৰৰ পাচনৰ লগত জড়িত উৎসেচকবিধ হ'ল অপশ্যন এ লাইপেজ, অপশ্যন বি ট্ৰিপচিন, অপশ্যন চি লালটি এমাইলেজ, অপশ্যন ডি পেপচিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব লালটি এমাইলেজ। কুৱেশ্যন নম্বৰ 3ত কি আছে যে কুৱেশ্যন নম্বৰ 3ত আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ সম্পূৰ্ণ পাচনৰ স্থান হ'ল অপশ্যন এ পাকস্থলী, অপশ্যন বি মুখগৰ্ভ, অপশ্যন চি ক্ষুদ্ৰান্ত, অপশ্যন ডি বৃহতন্ত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো ক্ষুদ্ৰান্ত। তলৰ কোনটো প্ৰক্ৰিয়াই জীৱৰ শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তিৰ উৎসৰ স্থানান্তৰক সূচায়? অপশ্যন এ শোষণ, অপশ্যন বি প্ৰচ্ছেদন, অপশ্যন চি পৰিপুষ্টি, অপশ্যন ডি ৰেচন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পৰিপুষ্টি। কুৱেশ্যন নম্বৰ 5, জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্ৰয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো হ'ল অপশ্যন এ পৰিপুষ্টি, অপশ্যন বি পৰিবহণ, অপশ্যন চি ৰেচন, অপশ্যন ডি শোষণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শোষণ। কুৱেশ্যন নম্বৰ 6, জীৱৰ শৰীৰত এঠাইৰ পৰা আন ঠাইলৈ অক্সিজেন আৰু খাদ্যদ্ৰব্য স্থানান্তৰ কৰা প্ৰক্ৰিয়াটো হ'ল অপশ্যন এ শোষণ, অপশ্যন বি পৰিবহণ, অপশ্যন চি পৰিপুষ্টি, অপশ্যন ডি ৰেচন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পৰিবহণ। কুৱেশ্যন নম্বৰ 7, অবাত শোষণ সম্পূৰ্ণ হয় মাইটকণ্ড্ৰিয়াত, অপশ্যন বি ক্ল'ৰ'প্লাষ্টত, অপশ্যন চি কোষ কেন্দ্ৰত, অপশ্যন ডি চাইটোপ্লাজমত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাইটোপ্লাজমত। কুৱেশ্যন নম্বৰ 8, চৰ্বি অণুৰ ইমানচিফিকেশ্যন সংঘটিত কৰে অপশ্যন এ ট্ৰিপচিনে, অপশ্যন বি পেপচিনে, অপশ্যন চি পিত্তলৱণে, অপশ্যন ডি এমাইলেছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পিত্তলৱণে। কুৱেশ্যন নম্বৰ 9, জীৱৰ শৰীৰৰ পৰা হানিকাৰক বৰ্জনীয় পদাৰ্থ আঁতৰ কৰা প্ৰক্ৰিয়াটো হ'ল অপশ্যন এ পৰিপুষ্টি, অপশ্যন বি শোষণ, অপশ্যন চি ৰেচন, অপশ্যন ডি পৰিবহণ। এইটো এনচাৰ তোমালোকে কমেণ্টত জনাবা। কুৱেশ্যন নম্বৰ 10, তলৰ কোনবিধ জীৱে দেহৰ বাহিৰত খাদ্যৰ বিশ্লেষণ কৰি পিছত তাক শোষণ কৰে? মানে দেহৰ বাহিৰত পচন কৰি তাৰপিছত শোষণ কৰে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাখি। তোমালোকে যদি এতিয়ালৈকে মানে কনচেপ্টখিনি ক্লিয়াৰ নাই তোমালোকৰ, তেনেহ'লে তোমালোকে ভিডিঅ'খিনি ভালদৰে চাই থাকিবা আৰু তোমালোকে ছাবস্ক্ৰাইব কৰিবা।